নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। মই কেইটামান বিশেষ প্ৰশ্ন লৈ আহিছোঁ। বিজ্ঞানে কি কয়? দিনত টোপনি যোৱাটো শৰীৰৰ ক্ষতিকাৰক নেকি? গৰম চাহ খাই পানী নাখায় কিয়? ফল খাই পানী খাব নালাগে কিয়? নমস্কাৰ, ভিডিঅ'টো মই আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'টো আৰু মই আৰম্ভ কৰিছোঁ। দিনত টোপনি যোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক নেকি? বিশ্ব স্বাস্থ্য সেৱা মতে এজন সুস্বাস্থ্যকৰ মানুহে ৰাতি 7 পৰা 8 ঘণ্টালৈ শুব পাৰে আৰু তেওঁ 7 ঘণ্টা বা 8 ঘণ্টা শুৱাৰ পিছত যদি দিনত আৰু 3-4 ঘণ্টা শুৱে তেওঁ স্বাস্থ্যৰ বাবে ক্ষতি হ'ব পাৰে। তেওঁ বিভিন্ন ধৰণৰ বেমাৰ যেনেকুৱা হাৰ্টৰ অসুখ, বিভিন্ন ধৰণৰ অজীৰ্ণ বা মানসিক প্ৰেছাৰ ৰোগ সৃষ্টি হ'ব পাৰে। দিনটোত কেতিয়াও শুব নালাগে। যদি ব্যক্তিগৰাকীয়ে ৰাতি শুব নোৱাৰে, বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে ৰাতি শুব নোৱাৰে, তেতিয়া দিনত শুব পাৰে, সেইটো বিজ্ঞানসন্মত। বা শিশুসকলে আৰু যিসকল ৰোগী আছে, ৰোগীসকলে দিনত শুৱাটো বিজ্ঞানসন্মত বাধ্যতামূলক। তাৰপিছত হৈছে গৰম চাহ খাই পানী খাব নালাগে কিয়? গৰম চাহ খাই কিয় পানী খাব নালাগে? গৰম চাহ খাই পানী খালে আমাৰ দাঁতৰ এনামেল নষ্ট হয়, দাঁতৰ শক্তি কমি যায়, দাঁতৰ মজবুত কমি যায় আৰু দাঁতত পাইৰিয়া ৰোগ সৃষ্টি হ'ব পাৰে। তাৰ পিছৰ প্ৰশ্ন আছে, ফল খাই পানী নাখায় কিয়? ইয়াত বিজ্ঞানে কি কয়? ফলত যিহেতু এচিড থাকে, যেতিয়া আমি ফল খাই পানী খাওঁ তেতিয়া ফলৰ এচিড আৰু পেটৰ অন্তত থকা হাইড্ৰক্লৰিক এচিডৰ লগত মিশ্ৰণ হয়, অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটা সৃষ্টি হয় আৰু ৰাসায়নিক বিক্ৰিয়াৰ সৃষ্টি হ'লে বিষাক্ত দ্ৰব্যৰ সৃষ্টি হয়। বৰ্তমান আমাৰ অজীৰ্ণ হ'ব পাৰে, পেটৰ বিষ, মানসিক চাপ বা বদহজম আদি সৃষ্টি হ'ব পাৰে। গতিকে ফল খাই পানী খাব নালাগে। আজিলৈ ইমানেই। যদি মই ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ইমান, ধন্যবাদ।